মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেল ৰঞ্জন গগৈ JBGS স্কুললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ডিব্ৰুগড়ৰ গাহাম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী। আজিৰ ভিডিঅ'টোত তোমালোকলৈ আগবঢ়াইছোঁ নৱম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ তৃতীয় অধ্যায়ৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণৰ অনুশীলনীত থকা 6 পৰা 11লৈকে প্ৰশ্ন উত্তৰসমূহ। তোমালোকে পজ কৰি পেলাই স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা, তেনেকৈও লিখিবলৈ সুবিধা হ'ব। নহ'লে স্ক্ৰীনশ্বট মৰাৰ পিছতে তোমালোকে প্ৰিণ্ট আউটো উলিয়াই ল'ব পাৰিবা, তেনেকৈও তোমালোকে লিখিব পাৰিবা। আৰু আগৰ ভিডিঅ' চাবলৈ হ'লে আই বাটন ক্লিক কৰিবা, নহ'লে পিছফালে মই পেষ্ট কৰি দিম, সেইটো টাচ কৰি পেলাই তোমালোকে প্লে'লিষ্ট উলিয়াই পেলাই তোমালোকে ভিডিঅ'বিলাক চাব পাৰিবা। আৰু ইয়াৰ যিখিনি তাৰ পিছৰ প্ৰশ্ন হ'ব বা লেচনৰ ভিতৰৰ প্ৰশ্ন হ'ব, সেইখিনি মই পাৰ্ট 4ত মই দিম। তোমালোকে ভিডিঅ'বিলাক চাবা। গতিকে মই এইখিনি যথেষ্টখিনি কষ্ট কৰি পেলাই তোমালোকক লং কুৱেশ্যনখিনি মই লিখি দিছোঁ। গতিকে তোমালোকে এই কুৱেশ্যন আনচাৰখিনিৰ পৰা উপকৃত হ'বা বুলি মই ভাবিছোঁ। এতিয়া ইয়াৰ পিছত ভিডিঅ'টোত এতিয়া মই এই কুৱেশ্যন আনচাৰখিনি দিবলৈ আৰম্ভ কৰিছোঁ। তোমালোকে মনোযোগ দি পঢ়িবা বুলি মই আশা কৰিছোঁ, কাৰণ বছৰেকীয়া পৰীক্ষা হ'বলৈ আৰু বহুত বেছি দিন নাই।
you.